তো হেল্ল' গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম। আপোনালোক সকলোৱে কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। আপোনালোক সকলোকে মই মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। তো গাইজ এতিয়া বাজিছে 9:20। এতিয়া মই ব্ৰেকফাষ্ট কৰি আছোঁ, আপোনালোকে চাব পাৰিছে। তো মই ব্ৰেকফাষ্ট কৰি লওঁ, আপোনালোকে চাই থাকিব। এতিয়া মই ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু এতিয়া মই ৰুমবিলাক পৰিষ্কাৰ কৰি ল'ম। তো আপোনালোকে চাব পাৰিছে ৰুমবিলাক কেনেকুৱা হৈ থাকে, আৰু ঠাণ্ডা দিনতো জানিবই পাৰে যে কেনেকুৱা হয় ৰুমবোৰ। আৰু আহক মই ৰুমবোৰ পৰিষ্কাৰ কৰিলে আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তো গাইজ আপোনালোকে চাব পাৰিছে ইয়াৰ এক্সাম আছে 12টামান বজাত। তো তাই এতিয়া কি কৰি আছে চাওক আপোনালোকে। তো তাই মানে অলপ ঘৰৰ পৰা কৰবালৈ গ'লে তো তাই গোটেই দিনটো মোবাইলটো লৈয়ে ধৰি থাকে। তো তাৰ এক্সাম আছে, তাৰ সেইখিনিও ঠাণ্ডা নাই যে তাৰ আজি এক্সাম আছে। তো পঢ়া পাতি তাই মোবাইলটো লৈ ধৰিয়ে আছে। তো এতিয়া তাই মোবাইলটো চাৰ্জত লগাব, অলপ পঢ়িব বহিব, ফিৰ 5 মিনিটমান নহওঁতে ফিৰ আৰু উঠি আহিব, ইয়াতে বহিব, ফিৰ ইয়াতে আহি মোবাইলটো চাব, ফিৰ বহিব পঢ়িব, ফিৰ অলপ 5 মিনিটমান নহওঁতে ফিৰ আহি মোবাইলটো চাব। তো গাইজ এতিয়া বসে সন্ধিয়া 5টা। তো এতিয়া মই এনেই বহি আছিলোঁ। তো ভাবিলোঁ কেতিয়াবা ইনষ্টাগ্ৰামৰ কাৰণে ৰিলচ বনাম। তো এতিয়া মই মাৰ এযোৰ মেখেলা চাদৰ ওলাই লৈছোঁ, আৰু ইয়াতে আছে এযোৰ নেকলেছ, আৰু ইফালে মাৰ মেখেলা চাদৰটো মই পিন কৰি লৈছোঁ, আৰু এইটো চুৰি আছে, আৰু আপোনালোকে চাব পাৰিছে। তো মই কেনেকৈ কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই আছোঁ। তো এতিয়া মই মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ, আৰু ইয়াতে মই ক্ৰীম লগাই লৈছোঁ প্ৰথমতে। তো এতিয়া মই কম্পেক্ট পাউডাৰ লগাই আছোঁ, বহুত বেছি মেকআপ নকৰোঁ, অলপ কৰিম, আৰু অলপ আই শ্বেডো লগাই ল'ম।
এইটোৱে হৈছে মোৰ ফাইনেল লুক আপোনালোকে চাব পাৰিছে কেনেকুৱা হৈছে সেইটো মোৰ কমেন্টত জনাব নিশ্চয় তো আজি ভিডিওটো বাস ইমানেই লৈ যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে নিশ্চয় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ইনষ্টাগ্ৰামৰ ৰিল বিলাক চাব বিচাৰে তেতিয়াহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টখনত গৈ চাব পাৰে মোৰ ইনষ্টাগ্ৰাম একাউণ্টখনৰ নাম হৈছে hina7052 আৰু তো আজি ভিডিওটো বাস ইমানেই লৈ বাই বাই